কঁঠালৰ পুলিডাল আছে অলপ ডাঙৰ হৈছে বাৰু। নমস্কাৰ বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি বিশেষ তেনেকুৱা একো কাম নাছিল, সেইকাৰণে অলপ ঘৰৰ বাহিৰত ওলাই আহিলোঁ। মানে ভিতৰত বহুত গৰম হৈ আছে, সেইকাৰণে অলপ বাহিৰত ওলাই আহিলোঁ। 31 ডিগ্ৰী চেলচিয়াছ মান হৈ আছে টেম্পাৰেচাৰ। মই এনে মোবাইলত চাইছিলোঁ। আজি আমাৰ ব্লগৰ লগৰীজন মই আপোনালোকক দেখুৱাওঁ। এতিয়া আমাৰ লগৰীজন বহুত ডাঙৰ লগৰী, আজি চাব নেকি? এইটো হৈছে আমাৰ আজি ব্লগৰ লগৰী। এই ননু আমি ব্লগ বনাব যাওঁ, ফটা আপোনালোকক মই তাতে পুখুৰী পাৰত যাই দেখুৱাম। সি তাতে মোৰ লগত থাকিব, চাব। এতিয়া অলপ ভিডিঅ' কাৰণে লাইক কৰিছে আৰু বন্ধু-বান্ধৱীসকল, এই ডালিমটো দেখা পাইছেনে? এই গছডাল মই 7 বছৰমান আগতে পুতিছিলোঁ, কিন্তু আমি ইয়াতে প্ৰত্যেক বছৰে এটা বা দুটাহে ডালিম খাব পাওঁ। লাগাটো বেছি নালাগে, কিন্তু আৰু যিকেইটা লাগে এনেকুৱা হয়, পোকে ধৰি পেলাই এই ফলটো ভিতৰতে পচি যায়। কিবা বেমাৰ এনেকুৱা গম নাপাওঁ আৰু। এয়া চাওক, এইকেইটা বেছি লগা নাই, 4টা লাগিছে, 4টা আৰু ক'ৰবাত আছে নেকি? আৰু ক'ৰবাত আছে, এই ওপৰত এটা আছে আৰু এইটো দেখা পাইছেনে? এইটো এই 5টা ডালিম লাগিছে, তাৰে এটাত পোকে ধৰিছে আৰু কেইদিনমান পিছত এই গোটেইকেইটা পোকে ধৰিব, তাৰে অলপ এনে খাব পাম আৰু। এতিয়া আমি আমাৰ বাৰীত এণ্টাৰ কৰিলোঁ। কেইদিনমান আগত মই নাৰ্চাৰীৰ পৰা কেইডালমান গছৰ পুলি আনিছিলোঁ। এই গছৰ পুলিকেইডাল আপোনালোক দেখুৱাওঁ ৰ'বক। এটা হ'ল বগৰী। এই বগৰীডালৰ নাম কিবা আপেল বগৰী বুলি, কিবা আপেল বগৰী গম নাপাওঁ। এতিয়া আপেলৰ দৰে হয় না বগৰী গছত আপেলে লাগে, এইটো গম নাপাওঁ আৰু ভগৱানেহে জানে কি হয়। গছডাল পুতিছোঁ বাৰু, এই চেকত দিছোঁ ভালকৈ, কাৰণ আমাৰ ঘৰত ছাগলী আছে। কৈছিলোঁ নে মই আপোনালোকক, আমাৰ ব্লগৰ লগৰ মোৰ পিছে তাৰপিছত এডাল আম পুতিছোঁ, কিবা বোলে 12মহীয়া আম, 12 মাহে লাগি থাকে এই আমডাল। চাওঁ কিমান দিনত হয় এইখিনি, গম নাপাওঁ আৰু। এডাল হ'ল কঁঠালৰ পুলি, এইডাল কঁঠাল। এতিয়া কঁঠালৰ পুলিডাল আছে অলপ ডাঙৰ হৈছে বাৰু। আমাৰ ব্লগৰ লগৰ এইয়া নুনু আমাৰ ব্লগৰ লগৰী, ব্লগাৰ নুনু ব্লগাৰ। এইটো এডাল আম, মই আম 2ডাল পুতিছোঁ, কঁঠাল এডাল আৰু আপেল বগৰী এডাল। এইটো হৈছে আমাৰ পুখুৰী, চাওক। আৰু আমাৰ বাৰীখন আজি বৰষুণ দিয়া নাই কাৰণে অলপ বাৰীত ওলাই আহিব পাৰিছোঁ, নহ'লে যিহে মহৰ উৎপাত বহুত আৰু। এয়া হ'ল পথাৰ। বতৰটো অলপ ডাৱৰীয়া হৈ আছে, বৰষুণ একবাৰ গ'লেই, এতিয়া আৰু একবাৰ আহিব নেকি গম নাপাওঁ। আহিলেও ভাল, বহুত গৰম দি আছে। ৰহে নুনু, কি কৰা চাওকচোন, ইয়াৰ অৱস্থা চাওক না। মৰম লগাই আছে সি, মকদি বুলি ক'ব লাগছে। সি ব্লগ বনাব বোলে, সিও বোলে ব্লগ বনাই। বন্ধু-বান্ধৱীসকল, আমাৰ বাৰীখনত এডাল বস্তু আছে, মানে এডাল সাপ আছে, বাহিৰা সাপ, ক'লা বাহিৰা বুলিও কয়, বাহিৰা বুলিও কয়। আমি বাহিৰা বুলিয়ে কওঁ আৰু সহজ ভাষাত, ক'লা বাহিৰা। এই সাপডাল আপোনালোকক এতিয়া দেখুৱাই আছোঁ ৰ'বক। এইডাল দেখিছে কিমান ডাঙৰ, কমচে কম 7 ফুটমান হ'ব দীঘল, চাওক কেনেকুৱা। কিন্তু আজিলৈকে কাকো একো ক্ষতিপূৰণ কৰা নাই। এতিয়া যদি ইয়াতে ওলাব লাগে, আমাৰ অৱস্থাই, নুনু আৰু মোৰ অৱস্থা ইয়াতে নহ'ব আৰু, পটককৈ দৌৰি ঘৰ সোমাব লাগিব। কিন্তু কি হয় মানে, সাপডালে ভেকুলী বিচাৰি ঘৰৰ ভিতৰত সোমায়। সেইদিনাখন আমাৰ বাথৰুমত সোমাইছে, তাৰপিছত আমাৰ ৰাইচ মিলত সোমাইছিল আজি 3 মাহমান আগত, আৰু আমাৰ ঢেঁকীশালত সেইদিনাখন আছিল। মই কিবা বাঁহ আনিব গৈছিলোঁ, তাতে বাঁহ আনিব যাওঁতে সাপডাল মোৰ আগেদি দৌৰছে। সাপ গৈছে সিফালে বাৰীত, মই গৈছোঁ এইফালে ঘৰৰ ফালে। কাৰণ সাপটো আপোনালোকে জানে না, যিমানে ভয়ানক হওক, যিমানে ক্ষতি নকৰক হ'লেও ভয় লাগে, যিমানে ক্ষতি নকৰিলেও ভয় লাগে সাপ বুলি ক'লে। এয়াই আৰু কি ক'ম। ভাগিন is coming to our forest. Come on, ভাগিন, come on.
গৰমটো কিন্তু বহুত বাঢ়িছে আজি 31 32 ডিগ্ৰী চেলচিয়াছ মান হৈ আছে আৰু মই সেইদিনাখন এনে ইউটিউবত ভিডিঅ' চাই আছিলোঁ তাতে এটা ৰিপৰ্ট পাইছোঁ সেই ৰিপৰ্টটোত কৈছে যে মানে যদি আমাৰ ক্লাইমেট চেঞ্জত টেম্পাৰেচাৰ যদি 1 ডিগ্ৰী বাঢ়ে তেতিয়াহ'লে আমাৰ বৰষুণৰ পৰিমাণ 20 পৰা 25% বাঢ়ি যায় কিন্তু আমাৰ অসমত কিমান বাঢ়িছে জানে 1.5 ডিগ্ৰী চেলচিয়াছ বাঢ়িছে টেম্পাৰেচাৰ মানে ক্লাইমেট চেঞ্জ হৈছে গতিকে কিমান পাৰ্চেণ্ট আমাৰ বৰষুণ হ'ব চাওক এতিয়া কিমান পাৰ্চেণ্ট বৰষুণ মানে চেঞ্জ হ'ব সেই হিচাপতে তাৰমানে আমাৰ এইবিলাক যে বানপানী হৈ আছে আৰু গৰাখহনীয়া কিবা কিবি এইবিলাক যে হৈ আছে মানে সেই বৰষুণৰ ফলতে কাৰণ এতিয়াতো ভালকৈ ছিজন অহাই নাই এতিয়া জেঠ মাহৰ মানে শেষ গতিকে এই জেঠ মাহতে ইমানখিনি বৰষুণ আৰুতো আহিব লগা আছে আহিন ভাদ সেইবিলাকতো আছে শাওন সেইবিলাক মাহ আছে আৰু যিটো মেইন বাৰিষা কাল সেইখিনি সময়ত আৰু কেনেকুৱা পৰিস্থিতি হ'ব এইটো ভগৱানে জানে আৰু ভগৱানে জানে আমি সেইটো গম নাপাওঁ আমাৰ এই পথাৰবিলাক চাওক ইয়াতে পানী হৈ গৈছিল এইবিলাক গোটাই মানে পানীৰে ভৰপূৰ হৈ আছিল এতিয়া পানীখিনি শুকাই গ'ল এয়া পানীবিলাক শুকাই গৈছে আৰু আমাৰ পুখুৰীত গ্ৰাছ কাপ কিবা কিবি এনেকুৱা মাছ দিয়া আছে এইয়া মাছে হেৰি কৰিছে চাওক দেখিছে বন্ধু বান্ধৱীসকলে এই চাওক আমাৰ ব্লগাৰ আমাৰ লগৰী ব্লগাৰ এই চাওক এই অৱস্থা চাওক না এই মকদিনা ভিডিঅ' বনাবা বুলি ক'ব লাগিছে এই মকদিনা ভিডিঅ' বনাবা এনেকৈ থাকে এই মানে বহুত মৰমৰ আমাৰ টোটেল মেকুৰী 5টা আছে তাৰে ভিতৰত একজন মানে আমাৰ মানুহৰ লগত বেছিকৈ লাগি থাকে এই চাওক না এই আৰু ভিডিঅ' বনাবা হা লো মোবাইলটো লো হা লো হা এই লো লাইক ছাবস্ক্ৰাইব কৰবা কওঁ লাইক এই কওঁ লাইক কৰবি ছাবস্ক্ৰাইব কৰবি নুনু কৈ দিয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু সেইখিনি ক'বই নালাগে আপোনালোকে জানে সেইখিনি কৈ দি সুন্দৰ 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 মুখ চুখ ঘামি গৈছে দেখিছে গতিকে ইয়াতে ইমান বৰ থাকোঁ নোৱাৰোঁ ইয়াতে অলপ চাহ পাম বুলি ভাবিছিলোঁ অলপ ভিতৰ ফালে যাওঁ তাতে অলপ চাহ আছে গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লাগে কিবা কৰিব লাগে কিন্তু আপোনালোকে কৰি থাকিব ইমান মই কৈ নাথাকোঁ গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ অশেষ